তোমার
ভক্তিত বন্ধুত্ব চকু মেলাব প্ৰভু মই তোমাৰ অন্তত প্ৰভু আহিলা যদি মই দৰ্শন প্ৰথম হলো কোৱা প্ৰভু তুমি প্ৰকৃততে মোৰ কেইবাজনৰ শ্ৰীৰামচন্দ্ৰমূৰ্তি বল্লভ হয়নে? নহয় ভক্ত মই এই শ্ৰীৰাম জানকী কোন তুমি কিয় সেইটো মোৰ বুজাত ঘটনা ব্যাখ্যা ঘৰ মা ঘৰ তুমি ৰাইজলৈ তোমাৰ অলপ উদ্যান দেখাত সুন্দৰ স্বৰূপত কিন্তু অন্তৰ কিয় তোমাৰ সুলভিত কোৱা ভণ্ডী তোমাৰ ইয়ালৈ এখন দৃশ্য কি তুমি মোক সদায় মাতা ময়ো তোমাক বৰ ভাল যিহেতু তোমাৰ পিছে পিছে ঘূৰি ফুৰো আজি তোমাৰ ভক্তি কৃষ্ণ হৈ জয় শ্ৰীৰাম মইতো তোমাক কেতিয়াও কাম কৰা নাই ই কেতিয়াও খাব নোৱাৰে বাৰু কোৱাচোন ধৰণৰ ধৰক তোমাৰ নাম কি মই তোমাৰ দাসত্ব কিবা হয়তো ভৱিষ্যত হ'বলৈ গ'লে বাহিৰৰ দৰে কোন তোমাৰ পিতা মাতা দিয়া সত্য নিশ্চয় তোমাৰ তোমাৰ খবৰ কেনেকৈ হেৰা তুমি পাগল তুমি নিতান্তই পাগল ভালে ভালে কৈছো মোৰ ওচৰত যোৱা নহ'লে এই গুণেৰে তোমাৰ পূৰ্ণ চেতন প্ৰথমে কোৱাচোন তুমি শ্ৰীৰাম চন্দ্ৰ চিনি পোৱা নে কোন তুমি পশুৰ মধ্যে বানৰ বুলি গৰম পাহাৰ চোৱা নেকি বহু মোৰ ৰামচন্দ্ৰ জানকী হৃদয় স্তম্ভিত চোৱা ভক্ত মই তোমাৰ শ্ৰীৰাম যুগে যুগে মোৰ নানা অৱতাৰ বৰ্তমান বিষ্ণুৰ যে বিভূষিত হৈ মোৰো অৱতাৰ Apa nih? Aku mah dia bohong sendiri.
বৎসংনো জানা তুমি ভাল দুধে দুধে অবদান প্রভু তাকে পাহৰি নুঠে কথা তুমি ৰাম অৱতাৰ ডিচেম্বৰে মোক জোকাই চাব তুমি যুগে যুগে ভৰা অৱতাৰ পুনৰ পাতৰ কৰিছে প্ৰভু নিজ চিত্তমণি দেশৰ সকলো অপৰাধ পৰণ কৰিব আৰু পৰম আশীৰ্বাদ চিৰদিন তোমাৰ নাম নুগুচে মোৰ মনত এই মোৰ কামনা প্ৰভু এই মোৰ কামনা তথাস্তু তুঠা বাছা ভাল প্ৰভু আমাৰ